তো মানে কিবা ক্লিয়াৰিফাই তুমি কৰিব বিচাৰিবা নি আজি কি ক'ম আৰু মানে সৰুৰ পৰাই দেখি আহিছোঁ মা পাপাহঁতে কষ্ট কৰা পাপাইতো ৰাতিপুৱা 4টাতে উঠি পেলাই বজাৰ যায় তেনেকৈ ইমান ডাঙৰ এখন মঞ্চ মোক দিছে তাৰ বাবে মই বহুত সুখী আৰু এইটো পৰ্যায় মই পাইছোঁহি এতিয়া তোমাৰ ইয়াত মই উপস্থিত হৈছোঁহি মোৰ মা দেউতাৰ কাৰণে আৰু মানে বৃত্তিটোক লৈ কেতিয়াও হাঁহিব নালাগে কষ্ট কৰিয়ে হয়তো সেই ঘৰখন বনাইছে সেইটোৱে আৰু বৃত্তিক লৈ আচলতে কোনো হাঁহিব নালাগে কামৰ কোনো সৰুবৰ নাই আচলতে তুমি তোমাৰ দেউতাৰ কষ্টখিনি তুমি যিহেতু সৰুৰ পৰা দেখি আহিছা উপলব্ধি কৰিব পাৰিছা আৰু মানুহে যেতিয়া অভিজ্ঞতা পায় তাৰ পৰা বহুত কথা শিকে তুমি হয়তো বহুত কথা শিকিছা এতিয়ালৈকে হয় নাই বহুত কম বয়সৰ পৰা তুমি বাহিৰত ঘূৰিছা বহুত দেখিছা এতিয়ালৈকে বেয়া অভিজ্ঞতা আৰু কি হৈছে তোমাৰ বেয়া অভিজ্ঞতা তেনেকৈ বেয়া অভিজ্ঞতা হোৱা নাই বাৰু তেতিয়াৰ পৰা ৰাইজৰ মৰম পালোঁ সকলোৱে মৰম দিয়ে